হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভালেই আৰু মোৰো ভালেই। এতিয়া মই শিৱসাগৰৰ টাউনলৈ বুলি যাবলৈ ওলাইছোঁ, কাৰণ বহুত দিনৰ পৰা ভাবি আছোঁ যে মই শিকিম বুলি। মানে মই আজি যিটো বস্তু শিকিবলৈ যাম আপোনালোকক সকলোবোৰ দেখাই যাম। মই তাত গৈহে দেখামগৈ আপোনালোকক কি শিকিবলৈ আহিছোঁ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব, তেতিয়াহে গম পাব মই যে কি শিকিবলৈ আহিছোঁ, নহয় জানো? আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকে। ঠিক আছে, তেন্তে ভিডিঅ'টো আগলৈকে কণ্টিনিউ কৰি যাওঁ বলক। শুনিছা? আহা আকৌ। এতিয়া আমি গৈ থাকোঁ আৰু এতিয়া আমি গৈ আছোঁ শিৱসাগৰলৈ। আৰু 15 মিনিটমানৰ পিছত পামগৈ। আৰু এইখিনি চাওকচোন, গাঁওখিনি ইমান ধুনীয়া হৈ আছে দেখিবলৈ। আৰু এইফালে আহিয়ে পেট পূজা কৰি ল'লোঁ। তাৰপিছত এইফালে সকলোবোৰ আহিলে, আমি এতিয়া ছাৰলৈ ৱেইট কৰি আছোঁ আহিবকৈ। এইফালে আহি গ'ল ছাৰ আমাৰ, মানে তেওঁ গুৱাহাটীৰ হয়, তো ইয়াতে তেওঁ কোচিঙৰ কাৰণেই আহিছে। তো এইফালে সুকন্যা বাই সম্বৰ্ধনা জনাই ল'লে ছাৰক, আৰু আমি সকলোৱে চাহ একাপ খাই মেলি লৈ কামত লাগি গ'লোঁ। আৰু ছাৰে মানে ফাৰ্ষ্টে আমাক দেখাই লৈছে কি বস্তু লাগে, ইয়াত কি বস্তু ইউজ কৰিব লাগে। তো সেইফালে আমি কামতো লাগি গ'লোঁ, ছাৰে দেখাই গৈ আছে মোক। এইফালে মাজে মাজে ছাৰেও দেখাই যায় কেনেকৈ কি কৰিব লাগে, অলপ যদি ভুল হৈ যায়। আৰু এইফালে ফাইনেল কমপ্লিট লুক হৈ গ'ল। আপোনালোকে কেনেকুৱা দেখিছে জনাবলৈ নাপাহৰিব, কমেণ্ট কৰিব কেনেকুৱা দেখিছে। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি হৈছে 10 ছেপ্টেম্বৰ, মানে আজি মোৰ জন্মদিন হয়। আৰু নিজৰ জন্মদিনৰ দিনাখন এনেই কিবা এটা ভাল লাগি থাকে, নহয় জানো? কাৰণ জন্মদিনৰ দিনাখন এটা স্পেচিয়েল দিন হয় সকলোৰে বাবে। আৰু এতিয়া মই ওলাই কৰি ল'লোঁ, কাৰণ মইতো এতিয়া কিবা এটা আপোনালোকক দেখাইছিলোঁৱেই যে মই কি কৰি আছোঁ। নেইল এক্সটেনশ্যনৰ কোৰ্চ এটা কৰি আছোঁ কেইদিনমানৰ কাৰণে। আৰু সেইটোকে বহুতে ক্লায়েণ্ট আহে মোৰ ওচৰলৈ আৰু ঘূৰি যায় নেইল এক্সটেনশ্যনৰ কাৰণে, কাৰণ তেতিয়া মই কৰা নাছিলোঁ যে, আৰু এতিয়াহে শিকিছোঁ। তো ফাইনেলি ভাবিছোঁ যে মই শিকি লওঁ বুলি, আৰু সেইটো কাৰণে মই শিকি লৈছোঁ। আৰু এতিয়া শিৱসাগৰ টাউনলৈ যাম মই, আৰু তাতে গৈ মেলি এতিয়া আকৌ 10টা বজাৰ পৰা আজি ক্লাছ আছে। তো মই এতিয়া গৈ মেলি লওঁ সোনকালে, আৰু ডিঙিটো খালী লাগিছে, কিবা এটা পিন্ধি মেলি লওঁগৈ। ঠিক আছে দাদা, ভিডিঅ'টো আগলৈকে চাই যাব। আৰু মই আজি ভণ্টিকো লৈ আহিছোঁ, কাৰণ তাইও উৎপাত লাগি আছিলে কৰিমগৈ। আৰু ছাৰেও মানে লৈ আহিব কৈছিলে সকলোকে, মডেল এগৰাকী, সেইটো কাৰণে লৈ আহিলোঁ। আৰু এইফালে আমাৰ আজিৰ দুপৰীয়াৰ সাজ সকলোৱে মিলিজুলি আমি এতিয়া খাবলৈ ল'লোঁ। আৰু এইফালে বা এজনীয়ে পনীৰ বনাই মেলি আনিছিলে। আৰু এইফালে ভণ্টিৰো কাম সম্পূৰ্ণ হৈ গ'ল, আৰু আমি ঘৰলৈ বুলি আহিলোঁ। তাৰপিছত এতিয়া ইহঁতে মোক মানে কেক কাটিবলৈ বুলি উৎপাত লগাই আছে। তো মই সোনকালে কাটি মেলি লওঁ, কাৰণ মা পাপা যাব নগাঁও শংকৰদেৱৰ জন্মস্থান বৰদোৱালৈ বুলি, মানে নামঘৰৰ ফালৰ পৰা যাব। আৰু সেইটো কাৰণে সোনকালে কাটি মেলি লওঁ, আৰু এতিয়া ভাত খায়ো লওঁ মানে সোনকালে, তেওঁলোকৰ কাৰণ বাছ আহিব এতিয়া। এইফালে আজি আমাৰ স্পেচিয়েল ডিছ পৰ্ক চাটনি, কেৱল ভালপোৱাসকলৰ কাৰণেহে দেই। আৰু এইফালে নেক্সট ডে আকৌ ওলালোঁ ক্লাছলৈ বুলিয়েই। এইফালে আজি মই ফাৰ্ষ্ট স্কুটি চলাইছোঁ দেই, মানে ইমান দূৰতে বুলি। আমাৰ ঘৰৰ পৰা 13-14 কিলোমিটাৰমান হয় শিৱসাগৰ টাউনলৈ। আৰু আজি লগতে এগৰাকীক পিছফালে বহাইও আনিছোঁ, ভয়ে অকণমান সাহস কৰি আনিছোঁ আৰু তাইকো লগতে, যিহেতু তাই অকলশৰীয়া হৈ পৰে। সেইটো কাৰণে মই তাইকো ব'লা যাওঁ একেলগতে বুলি ক'লোঁ।
আজি আহি মেলি পালোহি আৰু আজি মানে ইয়াতে হৈছে আমাৰ নেইল এক্সটেনশ্যনৰ যিটো কোৰ্চ হয় তো এইফালে আমাৰ ছাৰো আহি পালেহি এতিয়া সকলোৱে মানে চাই লৈছোঁ কেনেকৈ কি কৰে আজি ক্লাছ আৰম্ভ হৈ গ'ল এতিয়া আৰু আজি ভৰিতে কৰোঁ বুলি ভাবিলোঁ তো কৰিলোঁ আৰু এইফালে ক্লাছ শেষ হয় মানে সন্ধিয়াই হ'লহি আমি এতিয়া গৈ আছোঁ ঘৰলৈ বুলি মানে প্ৰথম চলাইছোঁ ন ইমান দূৰ ভয়ো লাগে মানে সন্ধিয়া হ'ল যে আৰু এইখিনি জেগাত ৰ'লোঁ কাৰণ মোৰ এইখিনি জেগা মোৰ বহুত ভাল লাগে তো নেচাৰটো ইমান ধুনীয়া হৈ থাকে এইফালে আকৌ নেক্সট ডে ক্লাছলৈ বুলি আহিলোঁ আকৌ কামত লাগি গ'লোঁ মানে আজিও বেলেগ এটা দেখাইছে তো এইফালে কৰি মেলি ল'লোঁ আৰু নেইলছ কেনেকৈ ৰিমুভ কৰে সেইখিনিও সকলোবোৰ ছাৰে দেখাই মেলি দিছে আৰু একেবাৰে শেষৰ দিনা বায়ে আই মেকআপ কৰিম বুলি ক'লে তো সেইটো কাৰণে কৰি দিলোঁ আৰু অলপ কাম বাকী আছিলে তো সেইখিনিও কৰি ল'লোঁ এইফালে এতিয়া আমাৰ আজি শেষ হ'ল নেইল এক্সটেনশ্যন কৰি মেলি আজি আমি সদায় সকলোৱে চাৰ্টিফিকেট ল'ম আৰু আজি হৈছে চাৰ্টিফিকেট ডে আমি চাৰ্টিফিকেট ল'বৰ কাৰণে একদম পূৰা মেখেলা চাদৰ পিন্ধি আহিছোঁ চাই দিয়া এইফালে কেনেকুৱা দিলে কৈ দিয়া আকৌ সকলোৱে ভাল লাগিছে ভাল লাগিলে আজিৰ দিনটো বেয়া লাগিছে আৰু এইকেইটা দিন আমি ইমান ধুনীয়াকৈ চবেই একেলগে কৰি আছোঁ বহুত ভাল লাগিছিলে সঁচাকৈ আজিৰ দিনটো অকণমান মিছ কৰিম আৰু বেয়া লাগিব কাইলৈ পৰা মানে অকণমান কিবা এটা মানে বহুত দিন লগ পোৱা লাগিছে আৰু মানে চব ছোৱালীয়ে চবকে ভাল লাগিলে এতিয়া সঁচা কথা ক'ব গ'লে মানে চবেই ইমান ধুনীয়াকৈ মিলাজ লাগে কৰিলে যিকোনো প্ৰগ্ৰেমত কাৰোবাক ন কাৰোবাক ডিফাৰেঞ্চ পাওঁ ইয়াত কিন্তু কাকো নাপালোঁ ভাল লাগিলে তাই এইফালে কওক এবাৰ আমি সদায় ইমান কথা চথা পাতি থাকোঁ হয় নাই কিবা এংকৰিং বুলি একো নাই আৰু ফটো মাৰিম ঠিকে আছে ন ফ্ৰেমটো বেছি ডিষ্ট্ৰিবিউশ্যন নেকি এটা দামটো কম্পিউটাৰৰ ভিতৰত যে শিকিলোঁ ইমান হোৱা নাছিলোঁ কিন্তু ইমান কম্পিউটাৰবিলাক যে ভালকৈ মানে বহুতখিনি আপুনি দেখাই দিছে সেইখিনি বহুত ভাল লাগিলে আৰু আগলৈও লগ পাম বুলি আশা থাকিলে আৰু এইফালে সকলোৱে আমি ছাৰক কিবা এটা সৰুকৈ দিবলৈ চেষ্টা কৰিলোঁ কাৰণ তেওঁ মানে শিৱসাগৰলৈ আহিছে কাৰণে আৰু আমাক ইমানখিনি ধুনীয়াকৈ শিকাই দিয়াৰ কাৰণে আৰু এইফালে এতিয়া ফটো ছেশ্যন চলি আছে এইফালে আমাৰ সুকন্যা বা আজি যিমানখিনি এতিয়া শিকিব পাৰিছোঁ সেইখিনি মূলতে হৈছে তাই যদি আমাক কণ্টেক্ট নকৰাহেঁতেন যে আমি মানে কেনেকৈ শিকিলোঁ ঠিকনা নাই মানে ধন্যবাদ সকলোকে থেংক ইউ ঠিক আছে তেন্তে আজি ভিডিঅ'টো ইমানে আছিলে এনেকৈ ভিডিঅ'টো আমি এতিয়া সামৰণি কৰিছোঁ আৰু ভিডিঅ'টো যদি ভাল পালে চেনেল চাই তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকে ঠিক আছে তেন্তে ভিডিঅ'টো আজিলৈ সামৰণি কৰিছোঁ বাই বাই আৰু শেষত মই কৰা দুটামান নেইল আৰ্টৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব ঠিক আছে তেন্তে আজিৰ ভিডিঅ'কেইটা চাই লওকচোন মই কেনেদৰে নেইল আৰ্ট কৰিছিলোঁ